हेलो नमस्कार मैं उभति आलो এটা নতুন সুন্দৰ ব্লগৰ সৈতে আজি আপোনালোকে নিশ্চয় থাম্বনেল চাই গমেই পাইছে আজি আমি এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে এতিয়া বৰ্তমান আমি কামাখ্যাত যাই আছো কামাখ্যা মাৰ আগত দৰ্শন কৰিবলৈ অম্বুবাচী মেলা চলি আছে এবেগে অহিম আছে এটো অহিম আকৌ হাই কৈ দিয়ক অ বাপু কিভাবে মাইকত কৈ দিয়ক আপোনাক ৰাতি থাকিম আৰু ৰাতি থাকিব বলক আপোনালোকে ভিডিঅ'টো চাই থাকক আমি এতিয়া বৰ্তমান যাইছোঁ ডিমচ চকত এতিয়া প্ৰায় সময় বাজিছে 3:30 বাজিছে বলক চাই থাকক ভিডিঅ'টো বৰ্তমান আৰু আগত দুটা যাই আছে তোমাৰ দীপংকৰ আৰু অভিজা আছে কি হ'ল কি কৈছে তই মই কৈছোঁ তই দিছিলি হয় কিন্তু মই ক'ত বাট আছিলোঁ পাপক মই ধৰিকে দিম বুলি কৈছোঁ এতিয়া বলক আমি ডিমচ চকলৈ যাই আছোঁ ভিডিঅ'টো চাই থাকক আমি যাই আছোঁ কামাখ্যা মাক দৰ্শন কৰিবলৈ অলপ তলেই ট্ৰেইন যাই আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আজি অলপমান বহুত ডিফাৰেঞ্চেছ আছে আজিলৈকে মাইক চাইক গোটাই লৈ আহি গৈছে গাইজ বৰ্তমান পাই গ'লোঁ আমি আদাবাৰী পালোঁ এতিয়া আমি প্ৰায় বৰ্তমান এতিয়া খোজকাঢ়ি যাই আছোঁ পুৰা কামাখ্যা গেটত গেলি বৰ্তমান গাড়ী যাবলৈ যাব দিয়া নাই সেইকাৰণে যাই আছোঁ এতিয়া আপোনালোকে আমি যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই ল'ব সম্পূৰ্ণভাৱে তাতে যাই কিনে কি হ'ব টপিকটো কি হয় আমি চাম এবাগে ঋতু গীতে আছে পানী চাবি মোক দিলোঁ সেই গাইজ আমি আদাবাৰীৰ পৰা খোজকাঢ়িব পৰা কামাখ্যা গীতত গিলি পাৰি নেকি আপোনালোকে কমেণ্ট কৰি কিনে জনাব সেই ঋতু যাই আছে পগলা ঋতু সেনে ঋতু আমাক প্ৰায় খোজকাঢ়িছে পুৰা কামাখ্যা গীতত গিলি খোজকাঢ়ি যাব লাগিব বোলে বা গাইজ দেখছোঁ আৰু এনেদৰে মই পাগলা বৰ্তমান বোলে দেখা নাই পুৰা খোজকাঢ়িব কম ধেমালি হ'ব খোজকাঢ়িব কম ধেমালি জ্বালাটো বা অলপ জ্বালাটো বা নৰি দে আমি পুৰা তাকে খোজকাঢ়িব অসম্ভৱ কথা দে সেই বুলি আপোনালোকে ভিডিঅ'টো চাই থাকক টপিকটো হা প্ৰথম আহিছে গম নাপাওঁ অঁ প্ৰথম এইটো কিন্তু হয় প্ৰথম আহিছে সেইকাৰণে আপোনাৰ বেছি আপোনাৰ খোজকাঢ়ে কামাখ্যা গেটত গিলাচ কাঢ়ো কম ধেমালি তাকে ভাবছোঁ লগৰ সেন্ধ খোজকাঢ়ি আছে আমাকো খোজকাঢ়ে মাৰছি এইগুলো চাব পাৰে এখন দিছোঁ 10 টকা দে কবিতা আছে নেকি 10 টকা হৈছে আটা 10 টকা হৈছে নাই খুচরা নাই অনলাইনে রুক যা কিতনা গাইস এখন গাছিল আর ও বু এদিকে ডগরি মানুষ এরকম পাপুর বর্তমানে গাছি দিয়েছে হ্যাঁ মানুষ আছে আর বহুত এদিকে বাপু আছে বিয়াত আছে
দীপঙ্কর গেছি ওই দীপঙ্কর আগত দিদার এই গাইস মানুষ আমার উদ্যোগ নিয়েছে নিজে নিজে এই গাইস বর্তমানে আমি কুতনি কানা না দেশ লইছো আপনারা লাগে সবার কিনে মানুষ আছে মানুহ মানুহ আহিছে যোৱা মানুহ যাই আছে বহুত মানুহ বহুত মানুহ প্ৰায় সময় হৈছে 6:38 মান হৈছে বুঝতে পারি না ওনাদের পথ করতে রাখি এটা অহিম আগর দিনই মানুষ যায় আছে ওইদিকে বহুত মানুষ আছে আজি বিশেষকৈ বেছি মানুষ আছে উঠি 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 যাব লাগে এইগিলা যোনটো ওপৰত আছে বৰ্তমান কলাই দি যাব লাগে স্নান কৰি আছে চাব পাৰে মোবাইল ল'ব পৰা নাই তলত আছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিব পাৰিছোঁ দেখি আছোঁ এইটো আমাৰ অভি অৱস্থা কাহিল এতিয়া পাবো 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 ও তোর নামে না শোনা গেছিল মেরে এতিয়া বৰ্তমান আমি ঘৰত দিনে যাই আছোঁ এতিয়া বৰ্তমান আমি নুমি আছোঁ এতিয়া প্ৰায় সময় হৈছে এতিয়া দেৰটা বাৰ হৈছে দুটা মানে কি যাবি 2:30 3টাই বাজে আৰু ক'বাই দিলোঁ এতিয়া যাই আছোঁ আমি বৰ্তমান তলত দিনে হা বাজে বৰ্তমান আমি খাই বৈ গোটেইখিনি ওলাই আহিছোঁ অৱস্থা কাঢ়ি লৈ কিনে বৰষুণত যি জিকছোঁ আজি নহ'লে ৰক্ষা
সেই গাই এতিয়া বৰ্তমান আমি যাই আছোঁ আমাৰ ঘৰলৈ মানে এতিয়া বৰ্তমান আমি যাই আছোঁ আদাবাৰীলৈ আদাবাৰীৰ পৰা আমি গাড়ী যিবা গাড়ীত ডাইৰেক্ট ঘৰ ল'ম এতিয়া প্ৰায় সময় হৈছে আপোনালোকে চাব পাৰে 7:18 হৈ গৈছে এতিয়া বৰ্তমান আপোনাৰ আকাশত চাক পাহাৰ হৈ গৈছে এতিয়া আমি ইয়াত খোজকাঢ়ি আছোঁ এই দুটা মক্কেল দুটা আগত নি আছে পাপু এইবোৰ মানুহ যাই আছে কি করবে রোগ পেলা আপি যাবা রোগ কি হৈছে অ বু পাপু অ বু এই আজি পাপু কলো এনেকুৱা লাগ কৰিছি না মই কেমেৰা আগত কি কেমেৰা আগত দিয়া আহে না মানুহ উঠাবা দেখি কিবা হৈছে তাৰ নিজৰ প্ৰব্লেম নাই নাই এইবেগে চাই কেনে কো বেছি কথা ক'ব নালাগে গাড়ী বেশি কথা কবা চাকলাইত এইটো আৰু কি হয়নে চাকলাইত বোলে কিবা বাজাই গাইছ আৰু এটা আপোনালোক বস্তু দেখাইছোঁ প্ৰেমিক দেখছি না এই চাকৰিয়া পিছত কোনোবাই হাতী এটা গোটেই কাৰণে কথা পাতিব লাগে না ই लाइक कौन है कौन है साला ऑडियंस देख रहे हाँ ऑडियंस देख रहे ये तुम्हारा जो है वो देख रही है আহোঁতে আজি অৱস্থাই নোহোৱা হৈ গৈছে দৰখনটো দূৰৰে কথা এতিয়ালৈকে আকৌ খাবই পোৱা নাই गो कहाँ गोइंग नहीं साला हम लोग जा रहे हैं अभी पैदल तब से पैदल आ ही रहे हैं अभी पैदल जा रहे हैं क्या बताऊँ हमारा किस्मत ही है फूटा स्पीड ना था क्या ऐसा कि वीडियो हम लोग ऐसी जो साल भर पहले तो वाले लाइक আৰু ইমান দিনৰ মূৰত আজি ব্লগ এটা দিছোঁ মানে মোৰ মোবাইলটো ডিছপ্লেখন গৈছে সেইকাৰণে মানে ভিডিঅ' বনাব পৰা নাই মানে ভিডিঅ' কোৱালিটি মানে সেইকাৰণে ডিলেট হৈছে মানে এতিয়া যোনটো ভিডিঅ' শ্বুট কৰিছোঁ সেইটো বৰ্তমান অসীমৰ মোবাইলেদি শ্বুট কৰি আছোঁ এতিয়া ভিডিঅ'টো আৰু আজি ভিডিঅ'টো মানে আজি কি হ'ব আজি বহুত কষ্ট হৈ যায় সেইকাৰণে আজি ভিডিঅ'টো অলপ চাই ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰিব নাপাৰিব আৰু মই ইউটিউব ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে মোৰ ইউটিউবৰ বাহিৰত আপোনালোকে যাই কিনে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই জয় অসম জয় জুবিন দা